নলেজ ফেষ্টিভেলটো আমাৰ কাৰণে এটা নতুন পৰিৱেশ এটা আশা কৰিছোঁ আমি এইটো লৈ পেলাই দীৰ্ঘদিন ধৰি বিভিন্ন পৰিৱেশৰ মাজত আমি আছিলোঁ এতিয়া সেই বেয়া পৰিৱেশৰ পৰা আমি ওলাই যাব বিচাৰিছোঁ আৰু বৰ্তমান অসমত যিটো এটা নতুন কালচাৰ আৰম্ভ হৈছে মানুহৰ নতুন চিন্তা বৌদ্ধিক চিন্তা কাম কাজ কৰা আৰু পজিটিভিটিটো বহুত বাঢ়ি গৈছে তো এনেকুৱা সময়ত আমাৰ যিটো নেগেটিভিটি এইটো দূৰ কৰি পেলাই পজিটিভিটি আনি পেলাই আমাৰ সমাজখন আগুৱাই নিয়াটো আমাৰ দায়িত্ব আৰু সেইকাৰণে সব পজিটিভ থিংকিং মানুহবিলাকক আমি আজি মাতি আনিছোঁ যিসকলে বিভিন্ন ফিল্ডৰ লিডাৰশ্বিপ লৈ আছে আজি মহম্মদ ইউনুছ ডাঙৰীয়া সকলো জানে যে বিশ্বত মানে অৰ্থনীতি উন্নয়নৰ কাৰণে দুখীয়া গৰীব মহিলাবিলাকৰ সহায় কৰাৰ কাৰণে যিটো এটা ৰিভলিউশ্যন তেখেতে আনিছে সকলোৱে জানে ঠিক তেনেধৰণৰ ইয়াত সোনম মংচুক আছে এডুকেশ্যনৰ কাম কৰি আছে বিবেক অবৰাই ডাঙৰীয়া আহিছে তেখেতেও নট অনলি এক্টৰ তেখেতে বহুত ফিলান্থ্ৰপিক আৰু শিক্ষাৰ জগতত বহুত কাম কৰি আছে তো তেনেকুৱা বহুতখিনি ব্যক্তি আজি ইয়াত আহিছে যিসকলৰ নাম মানে বহুত দীঘলীয়া হ'ব কিন্তু নলেজ ফেষ্টিভেলে দীৰ্ঘদিনীয়া বডোলেণ্ডৰ যিটো আমাৰ যিটো আনচাৰ্টেনিটি যিটো নেকি আমি এটা অনিশ্চয়তাত আছিলোঁ সেইটো দূৰ কৰিব আৰু এটা ডিটাৰমিনেশ্যন আৰু এটা ভিজন ক্ৰিয়েট কৰাত আমাক সহায় কৰিব ইয়াৰ কাৰণে নলেজ শ্বেয়াৰিং কৰাৰ কাৰণে এই ফেষ্টিভেলটো লোৱা হৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈ থাকে যে আমাৰ পজিটিভ চিন্তা আহিব লাগে বৌদ্ধিক চিন্তাবিলাক আগবঢ়াব লাগে ইমান দিন আমি হিংসা বেয়া চিন্তাৰ মাজত পৰি আছিলোঁ তো এতিয়া আমি ইয়াৰ পৰা ওলাই আহিবলৈ সময় হৈছে আৰু বৰ্তমান প্ৰজন্ম আৰু আহি থকা প্ৰজন্মক টাৰ্গেট কৰি এই প্ৰগ্ৰাম লোৱা হৈছে আৰু বডোলেণ্ড ইউনিভাৰ্চিটি এতিয়া গোটেই ৱৰ্ল্ডৰ বিভিন্ন জাগাৰ পৰা মানুহবিলাক আহিছে স্পিকাৰ্ছবিলাক আহিছে গেষ্টবিলাক আহিছে আৰু তেখেতসকলে বিভিন্ন বিষয়ৰ ওপৰত শ্বেয়াৰ কৰিব তো সেইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু আমি বহুত আশা কৰিছোঁ এইটো লৈ পেলাই